मानास हादरारि हाग्रामानि नैथि गेटआव बिटिआर सोरखारनि हेंथायै गोख्रों सोमावसारदों। बाक्सा जिल्लानि सालबारि महकुमानि बेन्दोंआव थानाय मानास हादरारि हाग्रामानि नैथि गेटआव जायगानि गोबां दोलो एबा गौथुमफोरा बिटिआर सोरखारनि हेंथायै गोख्रों सोमावसारदों। मख'नो गोनांदि मानास हादरारि पार्कआव दावबायारिफोरनि दावबायनायनि बेसेन एबा खाजोनाखौ गोबां बिबाङाव बांहोनायखौ लानानै जायगानि गोबां गौथुम एबा आफादफोरा माखासे दैदेनगिरि एबा खुंथायनि गोहोआव थानाय बिबानगिरिफोरनि मुसुखा सावनायजों लोगोसे सोमावसारनाय हाबाफारि लादों। बिटिआरनि सीएम प्रमद बर', बिटिआरनि हाग्रा बिफाननि मावफुं सोद्रोमा रनजित बसुमतारी, डाइरेक्टर बैभव सिंह माथुर, सीएसडी अनुराग सिंह मोननि मुसुखाखौ सावनानै बेसेन बांनायखौ मानिनानै लानो हाया। डाइरेक्टर मुर्दाबाद, सीएसडी मुर्दाबाद, रनजित बसुमतारी मुर्दाबाद, लोगोसे प्रमद बर' मुर्दाबाद होननानै ओनसोलनि थासारिखौ दोंहाव थासारि खालामदों। मानास हादरारि हाग्रामायाव जायगानि आरो गुबुन गुबुन जायगानिफ्राय फैनाय दावबायारिफोरनिफ्राय दावबायनायनि बेसेनखौ बारायनायखौ लानानै दुंहाव थासारि सोमजिनाया जाफ्लेगासिनो दङ। बेनिखायनो गासै दोलो एबा आफादफोरनि हान्जा जेरैहाय जिप साफारि हान्जा, हटेल एसोसिएशन, गाइड एसोसिएशन, ड्राइभार हान्जा, जायगानि गासै फरायसा हान्जाफोराबो सोमावसारनाय हाबाफारियाव बाहागो लादों। এমাহ ধৰি যি মাচুল বৃদ্ধিক লৈ মানে প্ৰতিবাদ চলি আছে, তো আশ্চৰ্যজনকভাৱে আমি আচৰিত পাইছোঁ যে বিটিচি গভৰ্ণমেণ্টে বৰ্তমানলৈকে তেওঁলোকে মানে এই আমাৰ প্ৰতিবাদী কাৰ্যসূচী মানে কাণসাৰ কৰি তেওঁলোকৰ নিজা দৃষ্টিভংগীতে মানে চলিব বিচাৰিছে। তো আমি এই দাঁতিকাষৰীয়া ৰাইজ আমি মানে তেওঁলোকৰ ওপৰত আমি ঘৃণা উপজিছে, কাৰণ ইমান প্ৰতিবাদৰ পিছতো তেওঁলোকৰ কোনো বিষয়ববীয়া আৰু লগতে যি আমাৰ হেৰি আছে EM বা আপোনাৰ চিফ, তেওঁলোকে আমাৰ কি বিষয়ত আমি প্ৰতিবাদ কৰিছোঁ বা আমাৰ পাব লগাৰ কাৰণে যে আমি প্ৰতিবাদ কৰি আছোঁ, এই কথাটো তেওঁলোকে মানে জানিব বিচৰা নাই। তো সেইকাৰণে আমাৰ যিটো আমাৰ আজি প্ৰায় এমাহে হ'ব এই মাচুল বৃদ্ধিক লৈ যিটো ইয়াৰ জৰিয়তে আমি 5 তাৰিখে যোৱা 5 তাৰিখৰ যিটো নিৰ্দেশনা ওলাইছিল তাৰ বিৰুদ্ধে আমি বাঁশবাৰী ৰেঞ্জত যোৱা 9 তাৰিখে প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ। 14 তাৰিখে আমি ভূঞাপাৰা ৰেঞ্জত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। পাণবাৰী ৰেঞ্জত 21 তাৰিখে প্ৰতিষ্ঠা কৰিছোঁ। তৎসত্ত্বেও আজিলৈকে আমাৰ 14টা সংগঠন মিলি যিটো এটা আমব্ৰেলা অৰ্গেনাইজেশ্যন বনোৱা হৈছে গ্ৰেটাৰ মানাছ কনজাৰভেশ্যন এণ্ড ইকো টুৰিজিম ডেভেলপমেণ্ট ছ'চাইটি, অফিচিয়েলি কোনো আমাৰ লগত সহযোগ কৰা নাই। ডাঙৰ কথা হ'ল কি, ফিল্ড ডাইৰেক্টৰ বৈভৱ সিং মাথুৰ যেতিয়াৰ পৰাই জইন কৰিছে তেতিয়াৰ পৰা আমাৰ স্থানীয় ৰাইজ বা স্থানীয় যিকেইটা বা NGO আছে, নেশ্যনেল লেভেলৰ NGO, কোনো ধৰণৰ অৰ্গেনাইজেশ্যন বা পাব্লিকৰ লগত কোনো যোগাযোগ ৰখা নাই। তেখেতক আমি ইয়াৰ পৰা ট্ৰেন্সফাৰ হোৱাটো বিচাৰোঁ। আৰু মই মানাছৰ অলপ বেকত যাব বিচাৰোঁ। যেতিয়া মানাছ বা 92ত ৱৰ্ল্ড হেৰিটেজ চাইট ইনডেঞ্জাৰ বুলি ঘোষণা কৰা হৈছিল, এইটো আমি ৰিকভাৰ 2011ত পাইছিলোঁ। আৰু ইয়াৰ কাৰণ ইউনেস্কোৱে এটাই বিচাৰি পাইছিল যে লোকেল কমিউনিটি কনজাৰভেশ্যন যিটো মডেল, যিটো আমাৰ ইণ্ডিয়াত নাই, ৱৰ্ল্ডত নাই, সেইটো একমাত্ৰ মানাসত আছে। আৰু এইটো কোনো ধৰণৰ আমাৰ লগত কোনো যোগাযোগ কৰা নাই। ইয়াৰ উপৰি পৰ্যটকৰ লগত জড়িত হোৱাৰ এটাই ৰাস্তা আছিল যে আমাৰ লোকেল মানুহখিনি জীপ চাফাৰীৰ সহযোগত। আৰু যোৱা বছৰৰ মই ডেটা ইয়াৰ জৰিয়তে মানে প্ৰকাশ কৰিব বিচাৰিছোঁ। যোৱা বছৰ অলমষ্ট 50,000 টুৰিষ্ট আহিছিলে আৰু অনলি থকা কেছ আছিলে 13,000। ইয়াৰ অৰ্থ এইটোৱে যে 37,000 গেছ ডে ভিজিট আহিছিল। আৰু যিটো নিৰ্দেশনা জাৰি কৰা হ'ল, ইয়াৰ ভিতৰত ডে ভিজিটৰ সংখ্যা একেবাৰে কমি যাব, 90% কমি যাব। আৰু কোনো ধৰণৰ যিবিলাক ল'ৰা বা কেৰেলা বা গুজৰাটৰ পৰা ঘূৰি আহি ইয়াত জীপ চাফাৰী চলাই জীৱিকা অৰ্জন কৰি আছিল, তেখেতৰ কৰ্মহীন হৈ পৰিব। আৰু ইয়াক আমি তীব্ৰ কৰিহে দিছোঁ। যেতিয়ালৈকে এই 5 তাৰিখে ওলোৱা অৰ্ডাৰখন জানুৱাৰীখন উদ্য নকৰে তেতিয়ালৈকে আমাৰ আন্দোলন অব্যাহত থাকিব। আজি পুতলিকা আমাৰ
চিফ বিটিআৰৰ চিফ প্ৰমোদ বড়ো, বিটিআৰৰ ফৰেষ্ট EM ৰঞ্জিত বসুমতাৰী, CHD অনুৰাগ সিং আৰু বৈভৱ সি মাথুৰ। গভৰ্ণমেণ্টে যোনটো নিৰ্দেশনা প্ৰেৰণ কৰিছিলে আমি বাৰম্বাৰ এইটো আমি নাকচ কৰি অহাৰ পিছতো প্ৰতিবাদ কৰাৰ পিছতো তেওঁলোকৰ কোনো ধৰণৰ গা লৰা নাই। আৰু আমি দেখিবলৈ পালোঁ চৰকাৰে বৰ্তমানৰ যোনটো নেকি গণতান্ত্ৰিক আন্দোলন আমি গঢ়ি তুলিছোঁ সেইটোত কোনো গুৰুত্ব দিয়া নাই, যাৰ কাৰণে আজি জংগী আন্দোলন কৰিবলৈ বাধ্য হৈছোঁ। আগন্তুক অহা 7 দিনীয়াকৈ আমাৰ কাৰ্যসূচী ঘোষণা কৰা হৈছে, ধাৰাবাহিক কাৰ্যসূচী। আৰু ইয়াতে দেখিবলৈ পাব যে মানাসত যিসকল দাঁতি কাষৰীয়া যিসকল সংগঠন স্থানীয় সংগঠন আছে তেওঁলোকৰ প্ৰতিবাদ দেখিবলৈ পাব। আৰু চৰকাৰে আজি যোনটো নেকি গুৰুত্ব প্ৰদান কৰা নাই, যাৰ ফলত আজি চৰকাৰৰ এটা নিকৃষ্ট ৰাজনীতি আছে যে নেকি থলুৱা মানুহখিনিক কোনোদিনে তেওঁলোকে মানে আজি জীয়াই থকাৰ কাৰণে সুবিধা প্ৰদান কৰা নাই। আজি মানাসত যিসকল লাগি আছে তেওঁলোকৰ লগত আলোচনা নকৰাকৈ যোনটো নেকি কৰ বৃদ্ধি কৰিছে এইটো তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ। যদি চৰকাৰে সঁচাকৈ মানাসখন বচাব বিচাৰে তেতিয়াহ'লে অতি শীঘ্ৰে আলোচনাৰ ব্যৱস্থা কৰক, অন্যথা কিন্তু 29 তাৰিখৰ পৰা যোনটো নেকি ধাৰাবাহিক আন্দোলন আছে ইয়াৰ ফল ভুগিবলৈ আপোনালোকে সাজু থাকক। আৰু আগন্তুক দিনত চৰকাৰৰ বিৰোধে আমি যে জংগী আন্দোলন কৰিম সেইটো কিন্তু আজিৰ সভাৰ পৰাই আজিৰ এই কাৰ্যসূচীৰ পৰাই আমি সকীয়াই দিব বিচাৰিছোঁ। ধাৰাবাহিক আন্দোলন ঘোষণা কৰিছে, কি ক'ব? চৰকাৰে আজিলৈকে আমি আলোচনা এটা মেজহে বিচাৰিছোঁ, কিন্তু চৰকাৰে যে বাৰম্বাৰ তেওঁলোকে মানে আমাক অৱহেলা কৰি বা বঞ্চিত কৰি আহিছে সেইটোৰ পৰা বুজিব পাৰি যে তেওঁলোকৰ মাজত এটা ভিতৰুৱা বুজাবুজি আছে। আৰু মানাসৰ তেওঁলোকে মানাস প্ৰেমী নহয়, মানাস ধ্বংস কৰাৰ স্বাৰ্থতে তেওঁলোকে কাম কৰিছে, সেইটোৱে আমি ক'ব বিচাৰিছোঁ। আজি মানাসখনৰ অৱস্থা কি আছে, আজি কোনটো মন্ত্ৰী আহে ইয়াতে, কোনটো BTC চিফে আহিছে ইয়াতে, কিমানবাৰ আহিছে, আজি জবাব দিয়ক তেওঁলোকে। আজি শাসনভাৰ গ্ৰহণ কৰাৰ পিছতে মানাসক আজি অৱহেলিত কৰিছে, মানাসক এটা ধ্বংস পথত লৈ যোৱাৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ কৰিছে। মানাসৰ যোনটো নেকি গৰাখহনীয়া আজিলৈকে ৰোধ কৰাৰ কাৰণে কোনো ধৰণৰ ডাঙৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ ফলত আমি দেখিবলৈ পাইছোঁ মানাসখন যে এটা সময়ত তেওঁলোকে মানে শেষ কৰিব সেইটোৰ কাৰণে ষড়যন্ত্ৰ কৰি আজি এই পৰ্যায়টো কমাৰ ক্ষেত্ৰত তেওঁলোকে বিশেষ ব্যৱস্থা কৰিছে। সেইটোৱে আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে আমি গম পাইছোঁ। কি কি কাৰ্যসূচী আছে অলপ জনাব নেকি? অহা 29 তাৰিখে আমাৰ গণ আন্দোলন আছে, য'ত নেকি আমাৰ ইয়াতে হাজাৰ হাজাৰ যিসকল মানে আমাৰ ইয়াতে মানাসত লাগি আছে তেওঁলোকে ওলাই আহিব। আৰু হাজাৰ ইয়াতে যিসকল পৰিয়ালে পোহপাল দি নিজৰ পৰিয়াল চলাই আছে তেওঁলোকে ওলাই আহিব আৰু ইয়াৰ প্ৰতিবাদ হ'ব। লগতে আমাৰ 10 তাৰিখে মেইন আমাৰ যোনটো নেকি ডিভিজন অফিচ আছে বৰপেটা ৰোডত তাতে ঘেৰাও কাৰ্যসূচী ঘোষণা কৰা হৈছে। আৰু ইয়াৰ পৰা যদি চৰকাৰৰ গা নলৰে তেতিয়াহ'লে কিন্তু ভয়ানক পৰিস্থিতি হ'ব। এইটো কিন্তু আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ চৰকাৰক।